এভৰিৱান মোৰ নতুন এটা স্কিন কেয়াৰ ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালেই আছে আৰু মাত্ৰ তিনিটা সামগ্ৰী লাগিব চাই লওঁ বলক কি কি লাগিব প্ৰথমতে আমাক লাগিব এটা আলু মিডিয়াম সাইজৰ এটা আলু লাগিব বেছি নালাগে তাৰে ৰস উলিয়াই ল'ব লাগিব মই কেনেকৈ কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো দেখুৱাইছোঁ চাই থাকিব আৰু 2 নম্বৰটো লাগিব আমাক দৈ সকলো ঘৰতে থাকিব বেছি নালাগে 1 চামুচ লাগিব যেহেতু বিহু পাৰ হৈ গৈছে আৰু 3 নম্বৰটা লাগিব মৌজোল আধা চামুচ তো প্ৰথমতে বনাই লওঁ চাই থাকক এয়া এটা মই লৈছোঁ মিডিয়াম সাইজৰ আলুটো ভালকৈ ধুই ল'ব আলুত প্ৰচুৰ পৰিমাণে ভিটামিন বি ভিটামিন চি ভিটামিন কে আৰু কপাৰ সালফাৰ আছে যাৰ বাবে ই ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে অকল ছালৰ উজ্জ্বলতাই নহয় আলু ব্যৱহাৰে বয়সৰ চাপ কমায় লগতে ক'লা দাগ নাইকিয়া কৰে আৰু ই ছালৰ মৃত কোষবিলাক আঁতৰায় আৰু ধুই লোৱাৰ পাছত এখন পিহনাৰ সহায়ত পিহি ল'ব নহ'বা আপোনালোকে মিক্সিটো পিচি ল'ব পাৰে মুঠতে পিচিলে হ'ল তাৰ ৰসটোহে লাগে আমাক মই পিহনাতে পিচি লৈছোঁ যিটো উজু লাগে কৰিলে হ'ল আৰু এয়া মই এতিয়া ৰসখিনি উলিয়াই লৈছোঁ দেই 1 চামুচ বা 2 চামুচৰ সমানহে লাগিব আমাক ৰস বেছি নালাগে 1 চামুচ ৰস হ'লে হ'ব এয়া দেখিছেনে খুব সহজ কামটো ইমান টান নহয় এনেকৈ ৰসটো উলিয়াই ল'ব এয়া 1 চামুচৰ সমান ৰস লাগিব আৰু ইয়াতে এটা বস্তু দিম সেইটো হৈছে এয়া ধৰিব পাৰিছেনে দৈ এয়া ঘৰতে বনোৱা দৈ হয় ইয়াৰে দিম মই 1 চামুচ পানীটো ব্যৱহাৰ নাই কৰা দেখিছে মই অকল ডাঠ যে দৈটো সেইটো ব্যৱহাৰ কৰিছোঁ আৰু বাতি এটাত লৈ লৈছোঁ আৰু এইখিনি মিক্স কৰিম এই দুটা বস্তু আৰু এটা বস্তু দিম এইখিনি চাইকক গুচি যাব নালাগে আৰু এটা বস্তু দিম সেইটো হৈছে মৌ ইয়াতে দিম আধা চামুচ মৌ এই তিনিওটা সামগ্ৰী এতিয়া ভালদৰে মিক্স কৰি ল'ব আৰু তেনেই সাধাৰণ এইকেইটা ঘৰতে থাকেই প্ৰায় মই ইয়াতে যিকেইটা সামগ্ৰী ব্যৱহাৰ কৰিছোঁ ড্ৰাই স্কিনৰ লোকসকলৰ কাৰণে বহুত বেছি ভাল যিসকলৰ ড্ৰাই স্কিন তেওঁলোকৰ কাৰণে বহুত বেছি ভাল দৈ মৌ এইটা আপোনালোকে লগাব পাৰে যেহেতু ঠাণ্ডা দিন আহি আছে আমাৰ স্কিনখন ড্ৰাই হৈ যায় তো এইকেইটা দুটা বস্তু আপোনালোকে লগাব পাৰে এতিয়া প্ৰথমতে মুখখন চাফা কৰি ধুই ল'ব তাৰপাছতেহে লগাব যিকোনো বস্তু লগাওঁতে দৈত লেক্টিক এচিড থকাৰ উপৰিও জিংক আৰু বহুতো খনিজ পদাৰ্থ থাকে যিবোৰ আমাৰ ছালৰ বাবে অতি উপকাৰী আমাৰ ৰ'দৰ ফলত হোৱা ছানবাৰ্ণৰ সমস্যা নাইকিয়া কৰিবলৈও আপোনালোকে দৈ ব্যৱহাৰ কৰিব পাৰে যদি আপোনালোকৰ ৰিংকলছৰ সমস্যা আছে তেতিয়াহ'লে 2 চামুচ দৈত 1 চামুচ অ'টছ মিহলি কৰি এটা পেষ্ট বনাই ল'ব আৰু 15 মিনিটৰ বাবে আপোনালোকে মুখত এইটো পেষ্টটো লগাব তাৰপাছতে পৰিষ্কাৰ পানীৰে ধুই দিব এইটো কৰি চাব পাৰে মৌৱে আমাৰ স্কিনখন ধুনীয়াকৈ ময়শ্চাৰাইজ কৰিব আৰু খালি ঘৰুৱা মৌ হ'লে বেছি ভাল আলুত নেচাৰেল ব্লিচিং প্ৰপাৰ্টি থাকে যিয়ে আমাৰ স্কিনখন ব্লিচ কৰিব আলুৰ ৰসে পিম্পলছৰ ফলত হোৱা যি দাগ সেই দাগ নাইকিয়া কৰাত সহায় কৰে মই চকুৰ ওপৰত অকণ লগাই দিছোঁ মোৰ একো প্ৰব্লেম নহয় আপোনালোকৰ যদি অসুবিধা হয় লগালে শান্তি পায় তেতিয়াহ'লে নলগাব আৰু এতিয়া মই আঙুলিৰে অকণমান দেৰি সময় মাছাজ কৰিম মাছাজ কৰিলে কি হয় সকলোৱে জানে ব্লাড চাৰ্কুলেশ্যন হয় আৰু ব্লাড চাৰ্কুলেশ্যন হ'লে আমাৰ স্কিনখন এটা ধুনীয়া গ্ল' কৰে সেইকাৰণে মাছাজ কৰিব লাগে 5-10 মিনিটমান মাছাজ কৰাৰ পাছত মই কুহুমীয়া পানীৰে ধুব তেতিয়া মানে অইলটো অকণমান নাইকিয়া হ'ব লগালে তেল হৈ থাকে সেইকাৰণে অকণমান কুহুমীয়া পানীয়ে দি ধুই দিব বেছি গৰম পানী নহয় আকৌ আৰু মুখখন ধোৱাৰ পিছত যে মুখখন চুই পেলাই কিমান ছফ্ট লাগে নহয় বিশ্বাস কৰক আৰু ইমান ধুনীয়াকৈ গ্ল' কৰিছে মই দেখুৱাইছোঁ ৰ'দত আপোনালোকে আৰু এই ৰেমেডিটো আপোনালোকে ব্যৱহাৰ কৰি চাব আৰু আজিৰ এই ৰেমেডিটো কেনেকুৱা পালে জনাব এই ৰেমেডিটো কিন্তু ড্ৰাই স্কিনৰ লোকসকলৰ কাৰণে বহুতেই বেছি উপকাৰী হ'ব সকলোৱে লগাব পাৰে কিন্তু ড্ৰাই স্কিনৰ লোকসকলৰ কাৰণে বেছি ভাল হ'ব ইমানেই আছিলে ভাল লাগিলে এটা লাইক কৰি দিব আপোনালোকে ভিডিঅ'টো চাই গুচি যায় এটা লাইক লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আকৌ এটা নতুন ভিডিঅ'ত সকলোকে লগ পাম